हेलो एवरीवन दिया एसामिस रेसिपी चेनेलटुले आपनालोকক आदरणी जनाइছো। আজি মই তুৰি মাছৰ লগত খৰিখৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। তাৰ কাৰণে মই লৈছো এইখিনি হৈছে তুৰি মাছ প্ৰায় 1 পোৱা মান হ'ব। আৰু ইয়াতে মই খৰিহ 1.5 চামুচ মান ভিজাই থৈ দিছিলো। 1.5 চামুচ খৰিহ লৈছো, 6 কুমান নহৰু, আদা 1 ইঞ্চ আৰু কেঁচা জলকীয়া আপোনাৰ 7টা মান 8টা মান লৈছো। এইকেইটা জলকীয়াৰ জ্বলা আছে। আৰু লগতে লৈছো এটা বিলাহী, এটা পিয়াজ, এক মুঠি ধনিয়াৰ পাত, হাফ টিস্পুন চিকেন মছলা, হাফ টিস্পুন মিট মছলা, হাফ টিস্পুন জিৰা আৰু ধনিয়াৰ গুড়ি। এইখিনিত মই এতিয়া এটা পিয়াজ এফাল এনেদৰে কাটি দিছো। কাটি দি অকণমান পানী দিছো। পানী দি এতিয়া মই এইখিনি পেষ্ট এটা বনাই ল'ম। এতিয়া মই এইখিনি পেষ্ট বনাই ললো। এই দেখিছেনে? এতিয়া ইয়াতে দিছো যিখিনি জিৰা আৰু ধনিয়াৰ গুড়ি লৈছিলো সেইখিনি দি দিছো। আৰু দিছো যিখিনি চিকেন মছলা লৈছিলো সেইখিনি দি দিছো। আৰু যিখিনি মিট মছলা লৈছিলো সেইখিনি দি দিছো। আৰু হালধি দিছো হাফ টেবুল স্পুন হালধিৰ গুড়ি। এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। মছলাৰ সৈতে ধুনীয়াকৈ মিলাই দিছো। এনেদৰে মিলাই ল'লে পেষ্টটো ধুনীয়া হয়। এইখিনি মিলোৱা হৈ গৈছে, দেখিছেনে মছলাৰ সৈতে। এতিয়া মই কেৰাহীখন এনেদৰে পাতি দিছো আৰু ইয়াতে দিছো সৰিয়হৰ তেল। তেল আপোনালোকে যিমানখিনি খায় সেই হিচাপত ল'ব পাৰে। এতিয়া মোৰ তেলখিনি ভালকৈ গৰম হৈ গৈছে। এতিয়া মই কাটি থৈ দিয়া পিঁয়াজটো এনেদৰে দি দিছোঁ। দি এতিয়া এইখিনি মই এবাৰমান লৰাই দিম। আপোনালোকে অলপমান হেৰি নাখাৰিব, মোৰ এটা সৰু ল'ৰা আছে, সি অলপমান চিঞৰ বাখৰ কৰি থাকে, সেইকাৰণে তাৰ চাউণ্ডটো আহি থাকে। এতিয়া পিঁয়াজখিনি মই অকণমান ৰঙা পৰাকৈ ভাজি ল'ম। পিঁয়াজখিনি মোৰ ৰঙাকৈ ভজা হৈ গৈছে। মই ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি দি অকণমান তেলত এনেদৰে দি দিছোঁ। মই মাছখিনি ফ্ৰাই কৰি বনাই, এইটো মাছ মই ফ্ৰাই নকৰাকৈ আজি এনেকৈয়ে হেৰি কৰিছোঁ। অকণমান তেলত অলপ এনেই হেৰি হ'ব দিছোঁ। এতিয়া মই ইয়াতে মছলাখিনি যিখিনি পেষ্ট বনাইছিলোঁ সেই মছলাখিনি দি দিছোঁ। এতিয়া একবাৰ অকণমান এনেদৰে লাৰি দিছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। দি এতিয়া এবাৰমান আকৌ লাৰি দিম। লাৰি দি আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। এইখন মাছৰ হেৰি বনাওঁতে আপোনাৰ সৰিয়হ দি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈ দিব, নহ'লে বা তলত লাগি ধৰে। এতিয়া মই এইখিনি ঢাকোনখন লগাই প্ৰায় 1 মিনিটমান সময় এনেদৰে বনাই ল'ম। ঢাকোনখন লগাই প্ৰায় 1 মিনিটমান সময় এনেদৰে বনাই ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। মোৰ 1 মিনিট হৈ গৈছে। এবাৰ চেক কৰি চাই লৈছোঁ। অলপ লাগি বনাই আপোনালোকে লাহেকৈ লৰাই দিব। এইটো মাছ ভাপত এনেদৰে সৰিয়হ দি ভাপতে বনোৱা হয়, গেছৰ ফ্লেমটো ল' কৰি ৰাখি। আৰু এতিয়া মই কাটি থৈ দিয়া বিলাহীটো দি দিছোঁ। এতিয়া আপুনি ইয়াতে অকণমান মছলাখিনি তলত নালাগিবৰ কাৰণে এনেদৰে পানী অকণমান এড কৰি দি দিব পাৰে, মছলাখিনি যাতে তলত লাগি নধৰে। এতিয়া মই ঢাকোনখন বন্ধ কৰি প্ৰায় 5 মিনিটমান সময় এনেদৰে অকণমান বনাই ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু মাজতে এবাৰ দুবাৰ লৰাই দিম। এতিয়া মই এইখিনি এবাৰ চেক কৰি চাই লৈছোঁ। দেখিছেনে ধুনীয়াকৈ হৈছে। আপোনালোকে লাহেকৈ এনেদৰে হাতাখনেদি তলত লাহেকৈ এনেদৰে লৰাই দিলে হ'ল। এতিয়া মছলাখিনিৰ সৈতে আমাৰ অকণমান সময়খিনি ভজা হৈ গৈছে। এই মাছটো ভাপত বনোৱাৰ নিচিনাই হয়। এতিয়া ইয়াতে মই হাফ কাপ অফ ৱাটাৰ এড কৰি দিছোঁ। এইখিনি গৰম ৱাটাৰ হয়, যাতে মাছখিনি ধুনীয়াকৈ সিজি যায়। মছলাখিনিৰ সৈতে এনেদৰে পানী অকণমান দি দিছোঁ। দি এতিয়া মই পানীখিনি অকণমান ড্ৰাই হোৱালৈকে প্ৰায় 5-10 মিনিটমান বনাই ল'ম। এতিয়া আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব পাৰে। এতিয়া মই 2 মিনিটমান হৈ গ'ল। এতিয়া এইখিনি এবাৰ চেক কৰি চাই লৈছোঁ, উতলি আছে। আৰু প্ৰায় মই 3 মিনিটমান ঢাকোনখন বন্ধ কৰি
এইখিনি ভালকৈ উতলিব দিম এতিয়া মোৰ 3 মিনিটমান হৈ গ'ল এইখিনি এবাৰ চেক কৰি চাই লৈছোঁ এইখিনিত অকণমান পানী আছে মই এইখিনি আজি অকণমান ড্ৰাই হোৱাকৈ বনাম আপোনালোকে যদি বিচাৰে এনেদৰে এইখিনিমান গ্ৰেভিতে গ্ৰেভি কৰি খাব পাৰে আৰু আপোনালোকে নাভাবিব যে তুৰি মাছটো কেঁচাকৈ দিয়া দেখি ইয়াৰ এটা কিবা স্মেল ওলাব বা গোন্ধ এটা ওলাব ইয়াৰে একো গোন্ধ নোলায় এনেদৰে ভাপত দি বনাই খালে বিৰাট ভাল লাগে আপোনালোকে এনেদৰে বনাই খাব আৰু মোক কমেণ্ট কৰি জনাব এবাৰ চেক কৰি চাই লৈছোঁ দেখিছোন লাহেকৈ এনেদৰে এবাৰ লৰাই দিছোঁ এতিয়া মই ইয়াতে কাটি থৈ দিছোঁ ধনিয়াখিনি যিখিনি ধনিয়া লৈছিলোঁ সেইখিনি অকণমান এনেদৰে চপ কৰি লৈছিলোঁ ধনিয়াখিনি দি দিছোঁ এইখিনি সৰিয়হৰ লগত বনোৱা তুৰি মাছৰ গ্ৰেভিটো ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন খুবেই ধুনীয়া হৈছে খাবলৈ এনেদৰে এবাৰ বনাই খাই চাব দেখিছেনে তুৰি মাছৰ গ্ৰেভিখন কমপ্লিট হৈ গ'ল আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাবচোন খুবেই ধুনীয়া হৈছে খাবলৈ আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ